সকলোকে নমস্কাৰ জনাই আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি হ'ল উৰুকা আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। বিহু বুলি ক'লে আৰু কামৰ আহৰি নাই আৰু জানে আপোনালোক সকলোৱে মাঘ বিহুত ইমান কাম, লাড়ু পিঠা বনাওঁতে দিনটো আজৰি নোহোৱা হৈ থাকোঁ। গতিকে আৰু মাঘ বিহুৰ 1 তাৰিখেই মাঘৰ 1 তাৰিখে মানে মোৰ ল'ৰাৰ জন্মদিন আৰু সেই উপলক্ষে মই বিষ্ণু পূজা পাতিম বুলি ভাবিছোঁ। বিষ্ণু পূজা কৰিম। গতিকে মই পূৰা ৰুম আজৰি কৰি ল'লোঁ। একেবাৰে কামৰ মাজতে পৰ্দা চব ধুলোঁ, দৰ্জাৰ পৰ্দা আৰু ৰুম পূৰা খালী কৰি ল'লোঁ। ইয়াতে পূজা কৰিম যিহেতু, গতিকে লাড়ু পিঠা কি বনাওঁ আপোনালোকক দেখুৱাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে নতুনকৈ ভিজিট কৰাসকলে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। এয়া উৰুকা বুলি চোতাল মোচাও হৈ গ'ল আমাৰ। চোতাল মুচিলোঁ, চোতাল মোচা হৈ গ'ল, ঘৰ মোচা হ'ব এতিয়া। চোতাল মুচি ৰুম কৰি চব আজৰি হ'লোঁ। এয়া গাইজ দেখিছে ইমানবিলাক কাপোৰ ধোৱা হৈ গ'ল আজি। ইমানবিলাক কাপোৰ ধোৱা হৈ গ'ল। চাওক খিৰিকীৰ পৰ্দা, বিছনা চাদৰ, চাওক কিমানবিলাক কাপোৰ ধুইছোঁ। একেবাৰে জাগা নাই। এইবাৰ আমি কাপোৰখিনি অকণমান মেলি লৈ পেলাই তাৰপিছত লাড়ু পিঠা বনোৱা কথা আছে। গতিকে আজি উৰুকাৰ দিন, গতিকে লাড়ু পিঠাটো বনাবই লাগিব আৰু লগতে মোৰ পূজা, লগতে আকৌ ল'ৰাৰ বাৰ্থডে। গতিকে বিহুৰ লগতে মোৰ ল'ৰাটোকো আশীৰ্বাদ দিব, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। কিমান মেলিছোঁ, একেবাৰে পৰ্দাৰ পৰা আৰম্ভ কৰি কাৰ্পেটলৈকে, উপায় নাই, মেটলৈকে। এতিয়া মই বৰা চাউলৰ গুড়া কৰি আছোঁ। বৰা চাউল এয়া হ'ব বৰা চাউলৰ পিঠা, মানে শুকান পিঠা। মই শুকান পিঠা বনোৱাৰ পিছত মই আকৌ লগ পাম। মানে এনেকুৱা হওক। এয়া চাওক চাউল খুন্দি আছোঁ। চাউল কিমান কষ্ট, কিমান কষ্ট মাঘ বিহু বুলিলে, কিন্তু আমি তথাপিও নেৰো। আমাৰ বাপতীয়াখন বিহুতে আমি পালন কৰিম। আমি কষ্ট কৰি হ'লেও পিঠা বনাওঁ, লাড়ু বনাওঁ। দেখিছে কিমান কষ্ট। এইখিনি অঞ্চলত আমাৰ অঞ্চলত আমি ঢেঁকী ব্যৱহাৰ নকৰোঁ। আমি উৰালত চাউলৰ গুড়া। এয়া চাওক কিমান কষ্ট। মাঘ বিহু বুলিলে কষ্ট, যদিও আমি কষ্ট বুলি নাভাবোঁ। এয়া চাওক, চাউলৰ দেখাওক। তলত বহিব নোৱাৰো, গতিকে এয়া ওপৰত চেয়াৰত বহি লৈছোঁ। এইখিনি অলপ পিছতে পিঠা হৈ আছে।
এয়া মুড়িৰ লাৰু বনাইছোঁ। বনোৱা টাইমত ভিডিঅ' কৰা নাই হোৱা, গতিকে বনোৱাৰ পিছত ভিডিঅ' দেখুৱাই আছোঁ। এয়া হ'ল নাৰিকলৰ লাৰু বনাইছোঁ। এয়া কেইটামান শুকান লাৰু বনাইছোঁ আৰু তিল দিছোঁ, গোলমৰিচ দিছোঁ অকণমান, চাউলৰ গুড়াই দি শুকান লাৰু। আৰু এয়া হ'ল চিৰাৰ লাৰু, এইটো বেয়া হৈছে, এয়া চিৰাৰ লাৰু। আৰু এয়া হ'ল তিলৰ লাৰু। তিলখিনি মই পূৰা বগা কৰা নাই, কাৰণ তিলৰ ক'লা থাকিলেহে তিলৰ লাৰু যেন লাগে, সেইকাৰণে তিলখিনি পূৰা একেবাৰে চাফা নাই কৰা, ভালদৰে ধুইছোঁ, একেবাৰে পূৰা বগা কৰা নাই। এতিয়া ৰাতি হ'ল, পিঠা পনা বনাই ৰেডি হ'লোঁ আৰু মই কেইখনমান গেঞ্জি আনিছোঁ, মানে আমাৰ সৰু কেইটাক দিয়াৰ কাৰণে। এতিয়া মই দি আছোঁ চবকে। অহাকালি বিহু বুলি পিন্ধিব, এতিয়া মই ওলাইছোঁ বঙাইগাঁৱৰ পৰা আহোঁতে মোৰ কলিক মানে জ্যোৎস্নাদি আহোঁতে পিঠা পনা কিবা কিবি বনাইছে, দি পঠাইছে, গতিকে থেংক ইউ জ্যোৎস্নাদি। আমি বনাওঁ, বেচেৰি কি কি বনাইছিল মোক ফোন কৰি আছে যে কি কি বনাইছে মই দেখুৱাই আছোঁ। এয়া পিঠা পাটি চেপটা বনাইছে, তাৰপিছত এয়া তেলত দিয়া পিঠা, তাৰপিছত এয়া পায়স বনাইছে। তাই বেচেৰি ইমান কষ্ট কৰি মোক বনাই দিছে, তো থেংক ইউ জ্যোৎস্নাদি, থেংক ইউ। কেতিয়াবা মই বনালেও দিম, থেংক ইউ। এয়া পায়স দিছে, ইমান কষ্টৰ মাজেদি নিজে বনাই আৰু মোৰ কাৰণে পঠিয়াইছে, গতিকে থেংক ইউ ছ' মাছ।